আপোনালোকে জানে যে আমাৰ যিখন বিটিআৰ চুক্তি হৈছিলে এই বিটিআৰ চুক্তিত আমাৰ হোৱাৰ সময়তে এটা কথা কোৱা হৈছিল যে বিভিন্ন অঞ্চলত থকা বড়ো অধ্যুষিত গাঁওসমূহ বিটিআৰত ইনক্লুড কৰা হ'ব আৰু যিখিনি অবড়ো বা মানে জেনেৰেল মানুহ থকা গাঁও সেইবিলাক এক্সক্লুড কৰা হ'ব এই ধৰণৰ এটা বিটিআৰ চুক্তি এটা দফা আছিল সেই সময়ত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৬০খন গাঁও এই বিটিআৰত ইনক্লুড কৰা কথা কৈছিলে আৰু সেই মৰ্মে আজিৰ কেবিনেটে ৪১খন গাঁও বিটিআৰত অন্তৰ্ভুক্তিৰ কাৰণে অনুমোদন দিয়ে এই ৪১খন গাঁও বিভিন্ন অঞ্চলত থকা সম্পূৰ্ণ মানে বড়ো বসতি প্ৰধান বা বড়ো অধ্যুষিত গাঁও এই গাঁওসমূহ আজিৰ কেবিনেটে বিটিআৰত অন্তৰ্ভুক্তি কৰাৰ কাৰণে অনুমোদন দিয়ে আৰু বাকি যি ৬০খনৰ কথা কোৱা হৈছিল বাকিখিনি পিছলৈকে আলোচনা কৰি পিছলৈকে দিয়া হ'ব আৰু আজি এই ৪১খন গাঁও অন্তৰ্ভুক্তিৰ কথাটো কেবিনেটে অনুমোদন দিয়ে ইয়াত বিভিন্ন অঞ্চলৰ বা বিভিন্ন এলএসি গাঁওসমূহ আছে মই আপোনালোকৰ জ্ঞাতাৰ্থে গাঁওসমূহ এবাৰ কৈ দিব বিচাৰিছো গহপুৰ এলএসিৰ ভিতৰত থকা আমলাইগুৰি বৰপুখুৰী খেৰণী ব্ৰহ্মপুৰ খাৰণীজান টংগিয়া মিলনপুৰ খাৰণীজান ১ নং নাচেৰবাৰী ১ নং পালেংবাৰী পূৰ্ণ গপচাৰগুৰি আলুপাৰা ২ নং বিক্ৰমপুৰ ফৰেষ্ট গপচাৰগুৰি এনচি সোনাপুৰ ঔগুৰি দক্ষিণ ৰনাজান পূব ৰনাজান মধ্য সোনাপুৰ মধ্য ৰংগাজান ধুনাবাৰী বালিজান ফৰেষ্ট দলংমুখ নানকে কৰিবিল সোনাপুখুৰী পশ্চিম জোৰাবাৰী এইকেইখন গহপুৰ সমষ্টিৰ ভিতৰৰ গাঁও বিশ্বনাথ এলএচিৰ ভিতৰত ভেলৌগুৰি চেলাইখাইটি বড়ো গাঁও জয়চিধিনী বড়গৰীয়া ডিনিং পুখুৰী জয়চিধিনী হল্লঘৰীয়া আৰালিং লগা ছটাই ৯ মাইল চাপাই ৰৌমাৰী পথাৰ চাপাই জৰগাঁও বাতাচীপুৰ শান্তিপুৰ শিৱপুৰ অন্থাইবাৰী হাইলাংগুৰি আংমাওপুৰ আংচুমাই এই ৪১খন গাঁও গতিকে এই ৪১খন গাঁও আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে এই ৪১খন গাঁও নতুনকৈ বিটিআৰত অন্তৰ্ভুক্ত হ'ব গতিকে আজিৰ মুখ্য কেবিনেটৰ সিদ্ধান্ত ইমানখিনি মন্ত্ৰী মহোদয় ১ লাখৰ পৰা ৫ লাখ আছিল ন যিমান দিবলগীয়া ধনটো ২ লাখৰ পৰা ৫ লাখ ২ লাখৰ পৰা ৫ লাখ তাৰে ২ লাখৰ যিমানে এমাউণ্ট হ'ব তাৰ 50% এজ এ গ্ৰেণ্ট পাব আৰু 50% ইন্টাৰেষ্ট ফ্ৰী লোন হিচাপে পাব আৰু প্ৰথম ৫ বছৰ তেওঁলোকে পইচাটো লোনৰ পইচাটো ঘূৰাব নালাগে ৫ বছৰৰ পিছৰ পৰা তেওঁলোকে এটা মিনিমাম ইনষ্টলমেণ্টত তেওঁলোকৰ লোনটো ঘূৰাই দিব বিটিআৰত ৪১খন গাঁও যেটো অন্তৰ্ভুক্ত কৰাৰ কথা আপুনি ক'লে এইটো বড়ো আৰু অবড়ো মিলি নেকি নহয় এইখিনি এই ৪১খন বড়ো গাঁৱে গতিকে বড়ো অধ্যুষিত গাঁও গতিকে সেই হিচাপে আলোচনাৰ মাধ্যমত তাৰ স্থানীয় লোকসকলৰ লগত আলোচনাৰ মাধ্যমত বহুদিনৰ পৰা এই প্ৰচেছটো চলি আছিলে গতিকে এই আলোচনা কৰি যিখিনি গাঁও বড়ো অধ্যুষিত গাঁও সেইখিনিয়ে তাৰ বিটিআৰত অন্তৰ্ভুক্ত কৰা হৈছে পলিটেকনিক ৩খন নে কেইখনৰ কথা কৈছিলে আকৌ সেইটো কৰিবচোন পলিটেকনিক আমাৰ পলিটেকনিকৰ যিখিনি লেকচাৰাৰ
বিভিন্ন পলিটেকনিকৰ মানে চিৰাং হাইলাকান্দি মৰিগাঁও তিনচুকীয়া আৰু ওদালগুৰি পলিটেকনিকৰ লেকচাৰাৰখিনিৰ ছাৰ্ভিচ এক্সটেনশ্যন বা তেওঁলোকৰ চাকৰিৰ ম্যাদ বৃদ্ধি কৰা হৈছে ঠিক তেনেদৰে এছিষ্টেণ্ট প্ৰফেচাৰ ইন ধেমাজি ইঞ্জিনিয়াৰিং কলেজ তেওঁলোকে এইবিলাক 3Fত আছিলে তেওঁলোকৰ চাকৰিৰ এক্সটেনশ্যন আজি কেবিনেটে এপ্ৰুভ কৰিছে